হাই ফ্ৰেণ্ডছ, আজি আমাৰ একেবাৰে খাকী পোচাকধাৰী এইজনে কাঁচকলৰ চব্জি বনাব। আৰু কাঁচকলটো অনাৰ পিছত তেওঁ ক'লে যে কাঁচকলৰ বাকলিখিনি হেনো পেলাই নিদিয়ে। এতিয়া চাওক, তেওঁ কাঁচকল বনাবৰ কাৰণে চব্জি বনাবৰ কাৰণে কাঁচকলটো কাটিছে। তেওঁ কাঁচকলটো ধুনীয়াকৈ কাটিছে আৰু কাঁচকলটো কাটি উঠি কাঁচকলৰ কলখিনি চব্জি বনাব। আৰু ইয়াৰ পিছত তেওঁ কি কৰিব, বাকলিটো হেনো পেলাই নিদিয়ে। আজি মই প্ৰথম শুনিছোঁ বাকলিটো হেনো খাব। তাৰপিছত কৈছে, মোক যেতিয়া ক'লে মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, যিটো নেকি আপোনালোককো সহায় কৰিব, যিহেতুকে মেক্সিমাম মানুহে কাঁচকলৰ বাকলিটো পেলাই দিয়ে। তেখেতে মোক যেতিয়া পেলাই নিদিওঁ বুলি ক'লে, তেতিয়া মই ভাবিলোঁ এইটো ভিডিঅ'টো বনাই ময়ো শিকি লওঁ আৰু আপোনালোককো অকণমান শিকাই দিওঁ। এইটো চাওক, এতিয়া তেওঁ কাঁচকলটো ধুনীয়াকৈ বাকলি পেলাইছে। ইয়াৰ পিছত কাঁচকলটো কটাৰ পিছত কি কৰিব, তেখেতক মই আপোনালোকক লাহে লাহে দেখুৱাই আছোঁ। অকণমান লাইনত থাকক আপোনালোকে। চাওক, এই কাঁচকলটো তেওঁ কাটি বাকলিটো উলিয়ালে। এতিয়া তেওঁ কাঁচকলৰ চাটনি যিটো চাটনি বনাবৰ কাৰণে তেখেতে কিছুমান বস্তু জংঘলৰ পৰা বুটলি আনিলে। এইখিনি কওকচোন, এইখিনি কি কি বস্তু আছে আপোনাৰ চাটনি বনাবৰ কাৰণে যিটো বস্তু আনিলে জংঘলৰ পৰা বুটলি? কওক। এইটো হৈছে মচুন্দৰী। মচুন্দৰী চাওক। এইটো হৈছে আপোনাৰ দুৰ্বল মানিমুনি। এইটো হৈছে বগা সৰিয়হ। এইটো হৈছে আপোনাৰ নৰসিংহ। এইটো শুকলতি। এইটো পদুনা। এইটো ভেদাইলতা। এইটো হৈছে মৰানাডা। এইটো নিজে খেতি কৰা জলকীয়া। এইটো নহৰু আৰু এইটো পিঁয়াজ। আৰু এয়া হৈছে বগা সৰিয়হ। এই আটাইকেইটা পিচি এইটো মান ধনিয়া। আচ্ছা, এওঁ এতিয়া চাটনিটো বনাবৰ কাৰণে গোটেইখিনি বনৰ যিখিনি বন জংঘলতে পায় এই বস্তুখিনি বুটলি আনিলে। এতিয়া চাওক, তেওঁ এই কাঁচকলৰ বাকলিৰ অকণমান ওপৰৰখিনি কাটি দিছে। ওপৰৰখিনি কাটি উলিয়াই দিছে, মানে যিটো অলপ বেছি ডাঠ কলা নিচিনা থাকে সেইখিনি কাটি উলিয়াই দিছে। চাওক, ইয়াৰ পিছত তেওঁ শিলপতাখন আনি লৈছে। শিলপতা আনিছে। এতিয়া শিলপতাত তেওঁ পিচিব নিশ্চয়। এতিয়া চাওক, এইখিনি একদম বনৌষধি। আপোনাৰ প্ৰতিটো বস্তুৰেই বহুত ভাল ভাল গুণ আছে, যিটো নেকি আমাৰ জেনেৰেলি আমাৰ বাৰীতে পোৱা যায়। চাওক, এইখিনি নৰসিংহ পাতটো জানেই আপোনালোকে। এইটো শুকলতি বুলি কয়। এইটো অলপ তিতি লাগে, অলপ ভাল লাগে খাবলৈ। তাৰপিছত এইটো পদিনাটো গম পালে, পদিনাৰ কিমান গুণাগুণ। এইটো হৈছে ভেদাইলতাটো আপোনালোকে গম পায় কিমান গুণাগুণ। মচুন্দৰী পেটৰ কাৰণে কিমান ভাল। এইটো মৰানাডাটো খাবলৈ মজা, বহুত ধুনীয়া চেণ্টটো আছে। জলকীয়া, আদা, নহৰু এইখিনি বিষয়ে জানেই। এইটো মান ধনিয়াটো। তাৰপিছত এইটো মানিমুনি আৰু লগত দিছে বগা সৰিয়হ। তাৰমানে বগা সৰিয়হ চব বস্তুতেই টেষ্টি, বেলেগ এটা টেষ্টি আনে। দেখিছেনে? এইখিনি দেখিয়েই মোৰ লোভ লাগিছে। বনোৱাৰ পিছত কি হয় নাজানো। আমাৰ অন্য এজন মানে আমাৰ সহযোগী আছে। তেওঁ অলপ হেল্প কৰিছে, মানে আমাৰ মিহি ককাই হেল্প কৰি আছে। আমাৰ ধীৰেণ বৰা মানে কিটচেন মাষ্টাৰ বুলি ক'লেও ভুল নহয়। আমাৰ এই খানা বনোৱাটো এক্সপাৰ্ট। আৰু আজি যিটো ৰেচিপি মানে চাটনিৰ কাৰণে যিটো বনালে, যিটো কৰিছে, সঁচাকৈ মানে ভাল লাগিছে। দেখিয়েই লোভ লাগিছে। কেনেকৈ বনাই আপোনালোকে চাওক আৰু আপোনালোকে শিকক। ময়ো শিকিছোঁ, আপোনালোকক বোলো এইটো মই দেখুৱাই দিওঁ। এইটো চাওক, এইখিনি ধুনীয়াকৈ কাটি মিক্স কৰিছে। শিলপতাত মিক্স কৰিছে, শিলপতাত কাটিছে, মানে গোটেইখিনি কাটিছে। বৰ ধুনীয়াকৈ গোটেইখিনি মানে লগ লগাব। আপোনালোকে ভাবকচোন, গোটেইখিনি লগ লাগিলে কিমান এটা ধুনীয়া সোৱাদ হ'ব, মানে ভাবিব নোৱাৰে। চাওক, এই গোটেইখিনি একেলগে লগ লগাই গোটেইখিনি কাটিছে। কাটি সৰু সৰুকৈ কাটি পটাত দিছে। আপোনালোকে মিক্সিটো মাৰি ল'ব পাৰে, কিন্তু এটা কথাত এইটো সঁচা কথা যে মিক্সিত মাৰিলে আমাৰ যিটো নৰ্মেল গ্ৰীণ চাটনি হয়, মিক্সিত ইমান টেষ্টি নহয়। গতিকে পাতপতাত বা শিলপতাত মাৰিলে বহুত বেছি টেষ্টি হয়। এতিয়া চাওক, গোটেইখিনি মিক্স কৰি তেওঁ পিচিছে। এতিয়া মোৰ একচুৱেলি সঁচা কথা ক'বলৈ হ'লে মোৰ জিভাৰ পানী ওলাই গৈছে। ইমান ধুনীয়া এটা
মানে মিক্স কৰিছে, ইমান ধুনীয়া এটা মিক্সাৰ, ইমান এটা এইকেইটা বন দৰৱ দিলে সঁচাকৈ মানে ক'ব লাগিব এইটো খাবলৈ দেখিয়েই মোৰ লোভ লাগিছে। খাব সময়ত যে আৰু কি হ'ব নাজানো। আপোনালোকক নিশ্চয় আপোনালোকে এবাৰ টেষ্ট কৰিব, মই টেষ্ট কৰিব চিয়'ৰ। এতিয়া পিচি আছে চাওক, ইয়াত তেওঁ এই শিলপতাত পিচি আছে। শিলপতাত পিচিলে একচুৱেলি বহুত ভাল টেষ্ট হয়, মিক্সিত মাৰিলে ইমান আপোনালোকে যিটো টেষ্ট পাব লাগে সেইটো টেষ্ট নাপায়, কিন্তু শিলপতাত মাৰিলে বহুত। তথাপিও আপোনালোকে মিক্সিত মাৰিও চবেই বনাব পাৰে। আমাৰ এতিয়া আমি এনেকৈ বনাইছোঁ, কিন্তু মিক্সিটো আপোনালোকৰ টেষ্ট নোহোৱা নহয়, আপোনালোকে এবাৰ হ'লেও এইটো টেষ্ট কৰিব। মইতো আজি টেষ্ট কৰিম, এইটো এতিয়া বনাই আছে চাওক, সঁচাকৈ চাওক ধুনীয়া মিহি হৈছে। এফালৰ পৰা চাওক তাত কিমান বিধ আপোনালোকে মন কৰিলে নাজানো, কিমান বিধ আপোনালোকক ইয়াত বন দৰৱ বুলি কৈছোঁ। যিহেতুকে মানিমুনি, ভেদাইলতা, মান ধনিয়া, নৰসিংহ, যিখিনি বস্তু ইয়াত দিছে গোটেইখিনি বনৌষধি। আৰু আপোনালোকে জানে আমাৰ অসমৰ মাটি বনৌষধিৰে ভৰি আছে, আৰু সেই বনৌষধি য'তে ত'তে পায়, আপোনালোকৰ সকলোৱে পায়। আপোনালোকে ৰাস্তাই ওলাই গ'লেও বহুতখিনি বস্তু ৰাস্তা কিনাৰতে থাকে। আৰু আমাৰ ইয়াত এতিয়া ইয়াতে আছে এইবিলাক। খন্তেকতে গৈ মই কাচকল দুটা আনি বনাবলৈ দিওঁতে পটককৈ ক'লে যে কাচকলৰ বাকলিখিনি পেলাই নিদিওঁ। চাওক ইমান ধুনীয়া এটা ছিষ্টেম, সঁচাকৈ ধুনীয়া লাগিছে। চাওক ধুনীয়া মিহি হৈ গৈ আছে, ইমান ধুনীয়াকৈ পিচিছে। আচ্ছা এতিয়া চাটনি একদম ৰেডি হৈ গ'ল ন? আচ্ছা আপুনি কওকচোন বাৰু, এই চাটনিটো বনালে এতিয়া ভাল হৈছে বেয়া হৈছে, আপুনি যদি বেয়াই হৈছে নে ভাল হৈছে আমি গম নাপাওঁ, আপুনি কনফাৰ্ম নে যে ধুনীয়া হ'ব বুলি? প্ৰথম টেষ্ট কৰি চাওক, এয়া ওপৰত দিছোঁ, আপোনালোকে টেষ্ট কৰি চাওক। তাৰপিছত এয়া আমাৰ এই বনোৱা চাটনি ল'লে, তেওঁলোকে টেষ্ট কৰিছে দেই, টেষ্ট কৰিছে কেনেকুৱা। আমাৰ জ্যেষ্ঠ এজনেও লৈছে, কেনেকুৱা লাগিছে? ধুনীয়া হৈছে ন? বিজনে কেনেকুৱা পাইছে? ধুনীয়া হৈছে ন? একদম মজা ভাবিব নোৱাৰিব, আপোনালোকে ভাবিব নোৱাৰিব। ইয়াত কাচকল, যিটো কাচকলৰ বাকলি আমি পেলাই দিওঁ, কাচকলৰ বাকলি পেলাই দিয়ে, বাকলিটো ওলালে ইমান ধুনীয়া চাটনি, ভাবিব নোৱাৰিব। সঁচাকৈ ধুনীয়া লাগিছে, আপোনালোকে এবাৰ টেষ্ট কৰি চাব পাৰে। আচ্ছা ৰাইজে খাই সকলোৱে, ময়ো খালোঁ, খুব ধুনীয়া পালোঁ, বহুত ধুনীয়া লাগিছে খাই। ভাবিব পৰা নাছিলোঁ যে পেলাই দিয়া বস্তু এটাৰ পৰা ইমান ধুনীয়া চাটনি এটা বনে। আচ্ছা এই কওকচোন আপুনি হেৰি আৰু কি বনাব জানে এনেকৈ? এতিয়া সদ্যহতে মই জাতিলাও খেতি কৰিছোঁ, জাতিলাও পাতৰ মই চাটনি বনাব। কি পাতৰৰ চাটনি খাব পাৰি? আমিতো আজিলৈ শুনা নাই পাতৰ চাটনি খাব পাৰে বুলি। অঁ সেইটো চাটনি খাব পাৰে। আপুনি তাৰমানে বহুত পেলাই দিয়া বস্তু, বহুত বস্তু বনাব পাৰে ন? আচ্ছা এয়া শুনক, এয়া আমাৰ ধিয়েন বৰাই এখেত গৃহৰক্ষী বাহিনী কৰ্মৰত। এখেতে ইমান ধুনীয়া মানে কিছুমান বস্তু বনায়, তেওঁ কিটচেন এক্সপাৰ্ট বুলিয়েই মই কৈছোঁ। তেওঁ খানাও বহুত ধুনীয়া বনায়, বহুত জল্দিও বনাব পাৰে। আমি খবজব বুলি নাম এটাও দিছোঁ। আৰু এতিয়া চাওক, এই পেলাই দিয়া বস্তু, বন মানে জংঘলত পোৱা বস্তু বা আমি যিবিলাক আমাৰ কাৰণে অদৰকাৰী বুলি ভাবোঁ, সেইবিলাকৰ পৰাই ধুনীয়া এটা খানা বনায়, মানে ধুনীয়া ৰেচিপি তেওঁ বনাব পাৰে। এতিয়া ক'লে জাতিলাওৰ পাতৰ পৰা হেনো বহুত ধুনীয়া চাটনি বনাব পাৰে। গতিকে ঠিক আছে, নেক্সট আকৌ আপোনালোকক এটা বেলেগ ভিডিঅ'ৰে মই আপোনালোকক পুনৰবাৰ আকৌ ধিয়েন বৰাক লগাম। তেওঁ খেতি বাতি আমি ইয়াতে খেতি কৰিছোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক আমি কি খেতি কৰিছোঁ আমি এইবিলাক এটা দেখুৱাম। আজি আপোনালোকক এইটোৰে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভাল পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এইবিলাক আপোনালোকেও শিকক, মোকো শিকাওক।
মই আপোনালোকৰ যোগেদি অকণমান চেনেলটো আগবঢ়াই নিবৰ কাৰণে সঁহাৰি পাম। ধন্যবাদ।